সো হেল্ল গাইজ, সকলো কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। তো এতিয়া বৰ্তমান নিশা 8:29 হৈছে। তো বৰ্তমান জাষ্ট এতিয়া 2 ঘণ্টামান হৈছে কামৰ পৰা আহি পালোঁ। তো আজিৰ দিনটো ভিডিঅ' দিয়া কাৰণ মানে দিয়া নাই, সেই কাৰণ হৈছে এইকেইদিন মই লক্ষ্য কৰিছোঁ যে এনেকুৱা গধূলি সময়ত মানে 8টা-9টা তেনেকুৱা সময়ত মানে ভিডিঅ' দিলে মানে আপলোড দিলে মানে ভিউজটো অকণমান আহে। তো ফাইনেলি এয়া দেখিছে এইটো ল'ৰাটো ভাত খাই উঠিলে। তো এতিয়া মাকে খাই আছে আৰু ময়ো খালোঁ, ছোৱালীজনীও খালোঁ। ছোৱালীজনী খাই কিনে গ'ল। ফাৰ্ষ্ট মই হ'লোঁ, ছেকেণ্ড ছোৱালীজনীয়ে, 3 নম্বৰ ল'ৰাটো, মাক একেবাৰে লাষ্টত। আৰু সদায় য'তে হ'লেও মাকে লাষ্টতে খায়। তো সেয়ে খাই আছে। তো বৰ্তমান এতিয়া যোৱাকালি আপোনাৰ দেওবাৰ বজাৰ মানে ভিউটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ, সেয়ে ক্ষমা বিচাৰিছোঁ। তো বৰ্তমান এতিয়া এয়া চাওক মোৰ বেকগ্ৰাউণ্ড, শাক পাচলি বৰ বিশেষ নাই। তো এই সপ্তাহ বজাৰ বহুতখিনি ভাল হ'ল মানে, আৰু বহুত সোনকালে বজাৰ অকণমান সামৰি দিয়া হ'ল। তো সেয়ে সকলোৱে খানা পিন খালে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই, গুড নাইট। আৰু এতিয়া মই আপোনালোকলৈ লৈ আহিছোঁ ৰিলছ এতিয়া আপলোড দিম আৰু কমেডি আপোনালোকে চাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰি জনাব। যিসকল নতুন আহে কিন্তু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই, গুড নাইট।